1945 চনত জৰ্জ অৰৱেলে এনিমেল ফাৰ্ম কিতাপখন প্ৰকাশ কৰিছিলে। দেখিবলৈ সৰু ল'ৰা-ছোৱালীৰ কিতাপ যেন লাগিলেও এই কিতাপখনৰ প্ৰতিটো ঘটনা আৰু চৰিত্ৰৰ মাজত গভীৰ অৰ্থ সোমাই আছে। অৰৱেলে ৰাছিয়াৰ বিপ্লৱৰ ওপৰত এই কিতাপখন লিখিছিল যদিও পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ লগত এই কিতাপখনৰ উপমাবিলাকৰ মিল এতিয়াও দেখিবলৈ পোৱা যায়। এই কিতাপখন এতিয়াও পৃথিৱীৰ বিভিন্ন দেশত নিষিদ্ধ ঘোষণা কৰি থোৱা আছে। গতিকে আহক আজি মই আপোনালোকক এনিমেল ফাৰ্মৰ কাহিনীটো অসমীয়াত কওঁ। মিষ্টাৰ জোনছ নামৰ মানুহ এজনে মেনৰ ফাৰ্মত বিভিন্ন ধৰণৰ পশুপালন কৰিছিলে। মিষ্টাৰ জোনছ এজন মদাহী আছিলে আৰু তেওঁ জন্তুবিলাকৰ ভালকৈ প্ৰতিপালন নকৰিছিলে। ওল্ড মেজৰ নামৰ বুঢ়া গাহৰিটোৱে ফাৰ্মখনৰ সকলো জন্তুকে ৰাতি আস্তাবলত গোট খাবলৈ দিলে। ৰাতি সি ক'লে যে জন্তুবোৰৰ কোনো স্বাধীনতা নাই। মানুহে জন্তুবোৰক শোষণ আৰু অত্যাচাৰ কৰে। প্ৰাকৃতিক সম্পদৰ মাজত থাকিও জন্তুবোৰে কষ্টৰ মাজেৰে জীৱন কটায় আৰু আধা বয়সতেই মানুহে জন্তুবোৰক মাৰি পেলায়। ওল্ড মেজৰে জন্তুবোৰক সি দেখা এটা সপোনৰ কথা ক'লে, য'ত সকলো জন্তু স্বাধীন আছিল আৰু সকলো সমান আছিল। সি ক'লে যে স্বাধীন হৈ সুখে শান্তিৰে জীয়াই থাকিবলৈ জন্তুবোৰে ভৱিষ্যতে বিপ্লৱৰ সূচনা কৰিব লাগিব। 3 দিনৰ পিছত ওল্ড মেজৰৰ মৃত্যু হ'ল। গাহৰিবোৰ মেনৰ ফাৰ্মৰ আটাইতকৈ বুদ্ধিয়ক জন্তু আছিলে। সিহঁতৰ ভিতৰত স্নোবল, নেপলিয়ন আৰু স্কুইলাৰ অন্যতম আছিলে। ওল্ড মেজৰৰ কথামতে আগবাঢ়ি যোৱাত সিহঁতে আগভাগ ল'লে। সিহঁতে পঢ়া-শুনা শিকিবলৈ ধৰিলে আৰু ওল্ড মেজৰে কৈ যোৱা কথাখিনিৰ আধাৰত সিহঁতে জন্তুবাদ নামৰ এটা মতাদৰ্শৰ সৃষ্টি কৰিলে। মিষ্টাৰ জোনছ শুই থাকিলে সিহঁতে সভা পাতিছিল আৰু বাকীবোৰ জন্তুক জন্তুবাদৰ বিষয়ে শিকাইছিল। বক্সাৰ আৰু ক্লোভাৰ নামৰ দুটা ঘোঁৰা অতি সহজতে পতিয়ন গৈছিলে আৰু সিহঁতে বাকীবোৰ জন্তুক জন্তুবাদৰ বিষয়ে সহজ ভাষাত বুজাই দিছিলে। এৰাতি মিষ্টাৰ জোনছে জন্তুবোৰক খাদ্য দিবলৈ পাহৰিলে আৰু সেই ৰাতিয়েই বিপ্লৱৰ আৰম্ভ হ'ল। জন্তুবোৰে আক্ৰমণ কৰি মিষ্টাৰ জোনছ আৰু তেওঁৰ সহায়কাৰীসকলক মেনৰ ফাৰ্মৰ পৰা খেদি পঠিয়ালে। জন্তুবোৰে সিহঁতক অত্যাচাৰ কৰিবলৈ ব্যৱহাৰ কৰা চাবুক আৰু লাঠি টাঙোনৰ লগতে সিহঁতক বান্ধি থবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰো একলগ কৰি জ্বলাই দিলে। স্বাধীন হোৱাৰ পিছত স্নোবলে মেনৰ ফাৰ্মৰ নামটো সলাই পেলাই এনিমেল ফাৰ্ম ৰাখিলে। ওল্ড মেজৰৰ জন্তুবাদৰ আধাৰত গাহৰিকেইটাই 7টা নীতিৰ সৃষ্টি কৰিলে। নীতিকেইটা আছিল: যি 2খন ভৰিৰে খোজ কাঢ়ে সি শত্ৰু, যি 4খন ভৰিৰে খোজ কাঢ়ে বা যাৰ পাখি আছে সি বন্ধু, কোনো জন্তুৱে কাপোৰ পিন্ধিব নোৱাৰিব, কোনো জন্তুৱে বিচনাত শুব নোৱাৰিব, কোনো জন্তুৱে মদ খাব নোৱাৰিব, কোনো জন্তুৱে আন জন্তুক হত্যা কৰিব নোৱাৰিব আৰু সকলো জন্তুৱেই সমান। গাহৰিকেইটাৰ উপদেশ অনুসৰি বাকীবোৰ জন্তুৱে এনিমেল ফাৰ্মত খেতি-বাতি কৰিবলৈ আৰম্ভ কৰিলে। প্ৰতি দেওবাৰে এখন সমূহীয়া সভা আয়োজন কৰা হৈছিলে, য'ত সপ্তাহটোৰ কাম-কাজৰ পৰিকল্পনা কৰা হৈছিলে। ফাৰ্মখনৰ জন্তুবিলাকৰ মাজত বক্সাৰ এটা অত্যন্ত শক্তিশালী ঘোঁৰা আছিলে আৰু সি এনিমেল ফাৰ্মৰ কাৰণে বহুত পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিলে। ফাৰ্মখন চলোৱাক লৈ স্নোবল আৰু নেপলিয়নৰ মাজত প্ৰায় মতানৈক্য হৈছিলে। স্নোবলে কিছুমান সমিতিৰ সৃষ্টি কৰিছিলে আৰু সি জীৱ-জন্তুবিলাকক পঢ়া-শুনা শিকাবলৈ চেষ্টা কৰিছিলে, কিন্তু বেছিভাগ জন্তুৱে পঢ়া-শুনা শিকিবলৈ অসফল হৈছিলে। মুখ্য জন্তুবিলাকক 7টা নীতি বুজাব নোৱাৰি স্নোবলে সিহঁতক এটা নীতিয়ে বুজাইছিলে যে 4 ঠেং ভাল, 2 ঠেং বেয়া। নেপলিয়নৰ মতে ডাঙৰ জন্তুবিলাকক শিকোৱাতকৈ সৰু পোৱালীবিলাকক শিক্ষা দিয়াটো বেছি প্ৰয়োজনীয় আছিলে। সি 9টা কুকুৰৰ পোৱালী মাকহঁতৰ পৰা আঁতৰ কৰি আনি নিজে বেলেগে ডাঙৰ দীঘল কৰিবলৈ আৰম্ভ কৰিলে। ফাৰ্মৰ গৰুকেইজনীৰ গাখীৰৰ ভাগ ল'বলৈ এতিয়া মানুহ নাছিল কাৰণে ওপৰিঞ্চি গাখীৰখিনি গাহৰিকেইটাই নিজে খাবলৈ আৰম্ভ কৰিলে। তাৰ লগতে বতাহত সৰা ফলবিলাকো গাহৰিকেইটাই অকলে খাবলৈ আৰম্ভ কৰিলে। স্কুইলাৰে বাকীবোৰ জন্তুক বুজাই দিলে যে ফাৰ্মখনৰ উন্নয়নৰ দায়িত্ব লোৱাৰ লগতে মিষ্টাৰ জোনছৰ পৰা সকলো জন্তুকে নিৰাপত্তা দিবৰ কাৰণে গাহৰিখিনিয়ে ফল-মূল আৰু গাখীৰ খোৱাটো অত্যন্ত আৱশ্যক। এদিন মিষ্টাৰ জোনছে কেইটামান মানুহক লগত লৈ ফাৰ্মখন আকৌ দখল কৰিবৰ কাৰণে আহিলে। জন্তুবোৰে যুদ্ধ কৰি মিষ্টাৰ জোনছক খেদি পঠিয়ালে আৰু যুদ্ধখনক গোহালিৰ ৰণ বুলি নামাকৰণ কৰা হ'ল। স্নোবল আৰু নেপলিয়নৰ মাজত বিৰোধিতা বাঢ়িবলৈ ধৰিছিলে। স্নোবলে বিভিন্ন আঁচনি হাতত লৈছিলে আৰু নেপলিয়নে ভিতৰুৱাকৈ নিজৰ সমৰ্থক গোটাইছিলে। বিজুলী উৎপাদন কৰি জন্তুবিলাকৰ কষ্ট কম কৰিবৰ কাৰণে স্নোবলে এটা উইণ্ডমিল বা বায়ুকল বনোৱাৰ পৰিকল্পনা কৰিছিলে। নেপলিয়নে এই আঁচনিটোৰ তীব্ৰ বিৰোধিতা কৰিলে। উইণ্ডমিলটো বনোৱাক লৈ হ'বলগীয়া ভোট গ্ৰহণৰ দিনা নেপলিয়নে নিজে ডাঙৰ কৰা কুকুৰকেইটাৰ সহায়ত এনিমেল ফাৰ্মৰ পৰা স্নোবলক খেদি পঠিয়ালে।
নেপোলিয়নৰ নেতৃত্বত গাহৰিকেইটাই ফাৰ্মখন চলাবলৈ আৰম্ভ কৰিলে। নেপোলিয়নে সাপ্তাহিক সভা নিষিদ্ধ ঘোষণা কৰিলে আৰু গাহৰিৰ এখন সমিতিয়ে ফাৰ্মৰ সকলো সিদ্ধান্ত ল'ব বুলি ঘোষণা কৰিলে। কেইটামান জন্তুৱে আপত্তি কৰিবলৈ লওঁতে কুকুৰকেইটাই গৰজি উঠিল। লগতে ভেড়াবিলাকে 4 ঠেং ভাল 2 ঠেং বেয়া বুলি চিঞৰিবলৈ আৰম্ভ কৰিলে আৰু কথাটো সিমানতেই তল পৰিল। পিছত স্কুইলাৰে সকলোকে বুজাই দিলে যে নেপোলিয়নে নেতৃত্বৰ গধুৰ বুজাটো লৈ এটা মহান ত্যাগ কৰিছে। যদি জন্তুবোৰে ফাৰ্মখন নিজে পৰিচালনা কৰি কিবা ভুল সিদ্ধান্ত লয় তেনেহলে মিষ্টাৰ জোনছ আকৌ উভতি অহাৰ সম্ভাৱনা আছে। নেপোলিয়নে জন্তুখিনিক এটা উইণ্ডমিল বনাবলৈ নিৰ্দেশ দিলে। স্কুইলাৰে সকলোকে বুজাই দিলে যে উইণ্ডমিল বনোৱা পৰিকল্পনাটো আচলতে আৰম্ভণিৰে পৰা নেপোলিয়নৰহে আছিলে। স্নোবল এটা অশুভ শক্তি আছিলে আৰু তাক এনিমেল ফাৰ্মৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণেহে নেপোলিয়নে কূটনীতি খটুৱাই উইণ্ডমিলটোৰ বিৰোধিতা কৰিছিল। জন্তুবোৰে মূৰৰ ঘাম মাটিত পেলাই উইণ্ডমিলটো বনোৱা কামত লাগি গ'ল। বক্সাৰে দুটা আদৰ্শত চলিবলৈ থিৰাং কৰিছিলে যে সি অধিক পৰিশ্ৰম কৰিব আৰু নেপোলিয়ন সদায় শুদ্ধ। তাৰ জোৰতেই উইণ্ডমিলটোৰ কাম আগবাঢ়িবলৈ ধৰিলে। কিন্তু উইণ্ডমিলটোৰ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে এনেকুৱা কিছুমান সঁজুলি আৰু যন্ত্ৰপাতিৰ প্ৰয়োজন আছিলে যিবোৰ এনিমেল ফাৰ্মত নাছিলে। গতিকে নেপোলিয়নে থিৰাং কৰিলে যে এনিমেল ফাৰ্মে শস্য আৰু মুৰ্গীৰ কণী বিক্ৰী কৰি ওচৰ-পাজৰৰ ফাৰ্মবিলাকৰ লগত ব্যৱসায় আৰম্ভ কৰিব। মানুহৰ লগত ব্যৱসায় কৰাটো জন্তুবাদ বিৰোধী কাম আছিলে কাৰণে জন্তুবিলাকে কথাটো সহজভাৱে ল'ব পৰা নাছিলে। কিন্তু কুকুৰকেইটাই আকৌ গৰজি উঠিলে আৰু ভেড়াবিলাকে 4 ঠেং ভাল 2 ঠেং বেয়া বুলি আকৌ চিঞৰিবলৈ আৰম্ভ কৰিলে আৰু কথাটো সিমানতেই তল পৰিলে। পিছত স্কুইলাৰে জন্তুবোৰক বুজাই দিলে যে মানুহৰ সংস্পৰ্শলৈ নহা, টকা পইচাত হাত নিদিয়া বা মানুহৰ লগত বেপাৰ নকৰাৰ দৰে কথাবিলাক আচলতে স্নোবলে বিয়পোৱা মিছা কথাহে আছিলে। গাহৰিকেইটাই লাহে লাহে মিষ্টাৰ জোনছৰ ঘৰৰ ভিতৰত থকা বিচনাত শুবলৈ আৰু দেৰিকৈ উঠিবলৈ আৰম্ভ কৰিছিলে। স্কুইলাৰে পিছত জন্তুবোৰক বুজাই দিলে যে চতুৰ্থ নীতিটোত আচলতে বিচনা চাদৰৰ ওপৰত নোখোৱা কথাহে কোৱা হৈছে আৰু সিহঁতে বিচনাৰ চাদৰখিনি আঁতৰ কৰি দিছে। সি ক'লে যে ফাৰ্মখন নিয়াৰিকৈ চলাবৰ কাৰণে গাহৰিকেইটাক ঘৰটোৰ ভিতৰত থকা শান্তিৰ পৰিৱেশটোৰ অত্যন্ত প্ৰয়োজন। লগতে সি ক'লে যে সিহঁতৰ নেতা হিচাপে নেপোলিয়ন সেইখিনি সন্মানৰ অধিকাৰী। এদিন এটা ডাঙৰ ধুমুহাত উইণ্ডমিলটো ভাঙি পৰিলে। তাৰ কাৰণে নেপোলিয়নে স্নোবলক দায়ী বুলি কৈ তাৰ মৃত্যুদণ্ড ঘোষণা কৰিলে। নেপোলিয়নে সকলোকে উইণ্ডমিলটো আকৌ বনোৱাৰ নিৰ্দেশ দিলে। ফাৰ্মত খাদ্যৰ নাটনি আৰম্ভ হৈছিলে। ব্যৱসায় বঢ়াবৰ কাৰণে নেপোলিয়নে আগতকৈ বেছি পৰিমাণে মুৰ্গীৰ কণী বিক্ৰী কৰাৰ সিদ্ধান্ত ল'লে। মুৰ্গীখিনিয়ে ইয়াৰ প্ৰতিবাদ কৰাত সিহঁতৰ খাদ্য বন্ধ কৰি দিয়া হ'ল আৰু প্ৰতিবাদৰো লাহে লাহে অন্ত পৰিল। সদায় ৰাতি স্নোবল এনিমেল ফাৰ্মলৈ আহি কিছুমান সৰু সুৰা অপকৰ্ম কৰে বুলি এটা গুজব ওলাবলৈ ধৰিলে। এদিন স্কুইলাৰে সকলোকে ক'লে যে স্নোবল আগৰে পৰাই মিষ্টাৰ জোনছৰ লগত জড়িত হৈ আছিল আৰু সি বৰ্তমান মিষ্টাৰ জোনছৰ লগত লগ হৈ এনিমেল ফাৰ্ম আকৌ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে। বক্সাৰে প্ৰথমতে কথাটো বিশ্বাস কৰিব পৰা নাছিল যদিও সেইটো নেপোলিয়নে কোৱা কথা বুলি জানি সি কথাটো মানি ল'লে। স্কুইলাৰে সকলোকে সাৱধান কৰি দিলে যে স্নোবলৰ কিছুমান গুপ্তচৰ সিহঁতৰ মাজতেই লুকাই আছে। কেইদিনমানৰ পিছত নেপোলিয়নে কুকুৰকেইটাৰ সহায়ত বহুকেইটা জন্তুক স্নোবলৰ সমৰ্থক হোৱাৰ কাৰণে হত্যা কৰিলে। বক্সাৰকো কুকুৰকেইটাই আক্ৰমণ কৰিছিলে যদিও সিহঁত অসফল হ'ল। বক্সাৰে ভাবিলে যে হয়তো তাৰ নিজৰে কিবা ভুল হৈছে আৰু সি মনতে থিৰাং কৰিলে যে সি আগতকৈও বেছিকৈ পৰিশ্ৰম কৰিব। কোনেও গম নোপোৱাকৈ ষষ্ঠ নীতিটো সলাই কোনো জন্তুৱে বিনা কাৰণত আন জন্তুক হত্যা কৰিব নোৱাৰিব বুলি লিখি দিয়া হ'ল। অৱশেষত উইণ্ডমিলটোৰ নিৰ্মাণৰ কাম শেষ হ'ল আৰু তাক নেপোলিয়ন মিল নামেৰে নামাকৰণ কৰা হ'ল। ব্যৱসায় কৰোঁতে নেপোলিয়নক ওচৰৰ ফাৰ্ম এখনৰ মালিক মিষ্টাৰ ফ্ৰেডৰিকে নকল টকা দি ঠগিলে আৰু কেইদিনমানৰ পিছতেই মিষ্টাৰ ফ্ৰেডৰিকে এদল মানুহ আৰু বন্দুক বাৰুদ লৈ এনিমেল ফাৰ্মক আক্ৰমণ কৰিলে। জন্তুকেইটাই মনে প্ৰাণে যুদ্ধ কৰি মিষ্টাৰ ফ্ৰেডৰিকহঁতক খেদি পঠালে যদিও মানুহকেইটাই উইণ্ডমিলটো ধ্বংস কৰি থৈ গ'ল। যুদ্ধত বহুকেইটা জন্তুৰ মৃত্যু হ'ল। যুদ্ধখনৰ নাম উইণ্ডমিলৰ ৰণ দিয়া হ'ল আৰু যুদ্ধত অনুপস্থিত স্কুইলাৰে সকলোকে বিজয় উদযাপন কৰিবলৈ ক'লে। এদিন গাহৰিকেইটাই ঘৰৰ ভিতৰত মিষ্টাৰ জোনছে সাঁচি থৈ দিয়া মদৰ বটল কেইটামান বিচাৰি পালে। পঞ্চম নীতিটো সলাই পেলাই কোনো জন্তুৱে জোখতকৈ বেছি মদ খাব নোৱাৰিব বুলি লিখি দিয়া হ'ল। এনিমেল ফাৰ্মৰ যাৱতীয় খৰচ আৰু জন্তুবিলাকৰ অভাৱ অনাটন বাঢ়ি যোৱাৰ বিপৰীতে গাহৰিবিলাকে নিজৰ সা সুবিধাবিলাক বঢ়াই আনিবলৈ ধৰিলে। নেপোলিয়নে আগতকৈও অধিক পৰিমাণত শস্য আৰু মুৰ্গীৰ কণী বিক্ৰী কৰিবলৈ ধৰিলে। সি জন্তুবিলাকক উৎসৱ উদযাপন আৰু শোভাযাত্ৰা বেছিকৈ কৰিবলৈ নিৰ্দেশ দিলে। উইণ্ডমিলৰ ৰণত ভৰিত গুলি লাগি বক্সাৰ আগতকৈ বহুত দুৰ্বল হৈ পৰিছিলে। এদিন সি কামৰ মাজতে বিষ আৰু ভাগৰত বাগৰি পৰিল।
নেপোলিয়নে বক্সাৰৰ চিকিৎসা পশু চিকিৎসালয়ত কৰাব বুলি কৈ তাক ঘোঁৰা কাটি চামৰা বনোৱা মানুহৰ ওচৰত বেছি দিলে। বক্সাৰক নিবলৈ অহা গাড়ীখন দেখি জন্তুবিলাকে কথাটো গম পাই চিঞৰ বাখৰ লগাইছিলে। কিন্তু স্কুইলাৰে পিছত গাড়ীখন পশু চিকিৎসালয়ৰে বুলি সকলোকে পতিয়ন নিয়ালে। স্কুইলাৰে ক'লে যে চিকিৎসালয়ত মৃত্যুৰ সময়তো বক্সাৰে এনিমেল ফাৰ্ম আৰু নেপোলিয়নৰ গুণ গাইছিল। বক্সাৰক বেছি পেলাই পোৱা টকাখিনিৰে গাহৰিকেইটাই মদ কিনি আনি খালে। কেইবা বছৰৰ পিছত এনিমেল ফাৰ্মত বিপ্লৱৰ কথা মনত থকা কেইটামান জন্তুহে বাকী আছিলগৈ। এনিমেল ফাৰ্মৰ যথেষ্ট উন্নতি হৈছিলে, উইণ্ডমিলটোও বনোৱা হৈ গৈছিলে। কিন্তু জন্তুবিলাকে এতিয়াও অভাৱ আৰু অনাটনৰ মাজতেই জীৱনটো পাৰ কৰিছিলে। তথাপিও সিহঁতে এনিমেল ফাৰ্মক লৈ গৰ্ব কৰিছিল। স্কুইলাৰে ভেড়াবিলাকক মনে মনে এটা নতুন শ্লোগান শিকাই আছিলে। এদিন হঠাৎ ভেড়াবিলাকে চিঞৰিবলৈ আৰম্ভ কৰিলে যে 4 ঠেং ভাল, 2 ঠেং বেছি ভাল। গাহৰিবিলাকে 2 ঠেঙৰ ওপৰত খোজকাঢ়ি মানুহৰ নিচিনাকৈ কাপোৰ কানি পিন্ধি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলে। সিহঁতে মিষ্টাৰ জোনছৰ নিচিনাকে হাতত চাবুক আৰু লাঠি লৈ আহিছিলে। আগৰ 7টা নীতি আঁতৰাই লিখি দিয়া হ'ল যে সকলো জন্তু সমান, কিন্তু কিছুমান জন্তু বাকীবোৰতকৈ বেছি সমান। বাকীবোৰ জন্তুৰ সা-সুবিধাবোৰ কমাই গাহৰিবিলাকে নিজৰ সা-সুবিধাবিলাক আৰু বঢ়াই দিলে। এদিন নেপোলিয়নে ওচৰ পাজৰৰ ফাৰ্মবিলাকৰ মালিকখিনিক এনিমেল ফাৰ্মলৈ ভোজ খাবলৈ মাতিলে। এনিমেল ফাৰ্মক এখন আদৰ্শ ফাৰ্মৰ আখ্যা দি নেপোলিয়নে ক'লে যে এনিমেল ফাৰ্মখনৰ নামটো সলাই আগৰ নিচিনাকৈ আকৌ মেনৰ ফাৰ্ম ৰাখি দিয়া হৈছে। লগতে অল্ড মেজাৰ আৰু বিপ্লৱৰ স্মৃতিবোৰ জন্তুবিলাকৰ মনৰ পৰা আঁতৰাই পেলোৱা হৈছে। গাহৰিবিলাকে মানুহবোৰৰ লগত মদ খাই জুৱা খেলিবলৈ আৰম্ভ কৰিলে। সিহঁতক ফাৰ্মৰ বাকীবোৰ জন্তুৱে বাহিৰৰ পৰা খিৰিকীৰ ফাঁকেদি চাই আছিলে। জন্তুবোৰ এটা কথাত আচৰিত হৈছিল। সিহঁতে চিনিব পৰা নাছিল যে কোনখিনি মানুহ আৰু কোনখিনি গাহৰি। ইমানতে বিশ্ব প্ৰসিদ্ধ এনিমেল ফাৰ্মৰ কাহিনীটো শেষ হয়। আশা কৰোঁ আপোনালোকে কাহিনীটো শুনি ভাল পালে। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৃথিৱীৰ বিভিন্ন জেগাৰ বিভিন্ন সোৱাদৰ কাহিনী মই আপোনালোকৰ ওচৰলৈ অসমীয়া ভাষাত লৈ আহি থাকিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।